গাইছ কি খবৰ আশা কৰিছোঁ সকলো ভাল আৰু মই ভাল তো ভিডিঅ' চিডিঅ' 2 দিনমান হৈ গ'ল বনোৱা নাই তো আজি ভাবিলোঁ এটা ভিডিঅ'ই বনাওঁ তো এফালে এতিয়া মই আছোঁ বৰ্তমান পূৰ্ণাবৰ পথাৰত মানে যিটো মাছ পথাৰ বুলি কয় তাতে আছোঁ আৰু মোৰ লগত আছে অৰ্জুন দোষ তো মানে অৰ্জুন দোষে এটা ফোন ল'লে গাইছ মানে আজি ল'লে তো আপোনালোকক ভাবিলোঁ দেখাওঁ তো ব'লক আপোনালোকক দেখাওঁ মানে ফোনটো কেনেকুৱা কি এফালে চাব পাৰে ফোনটো মজা আৰু ইয়াৰ দোষটো মালামাল হৈ গ'ল গাইছ এইটো গাইছ চিনিয়ে পায় অৰ্জুন বুলি মানে ইয়াৰ ফেচটো নেদেখায় ব্লগত আপোনালোক গমেই পায় আগতো মই বনাইছোঁ ভিডিঅ' চিডিঅ' ইয়াক দেখুওৱা নাই মানে নামটো লৈছোঁ বাৰু 21,000 ল'লে আৰু এতিয়া মানে আমি গৈছিলোঁ চিলনীজানত মানে আমি গৈছিলোঁ কভাৰ আনিবৰ কাৰণে তো পোৱা নাই এতিয়া যাম বৰপথাৰত তো চিলনীজানৰ পৰা আহি গ'লোঁ এতিয়া যাম বৰপথাৰত আৰু এইফালে অৰ্জুনৰ তুফানখন আছে তো গাইছ মানে আমি এতিয়াও যোৱা নাই তো বৰপথাৰলৈ যাব আছিলোঁ কিন্তু ভাবিলোঁ কেইটামান ফটোৱে মাৰোঁ ইয়াৰ নতুন ফোনত তো এতিয়া মৰা হ'ল বাৰু আধা ঘণ্টা ধৰি মানে মাৰিয়ে আছোঁ তো এতিয়া যাম আৰু বৰপথাৰলৈ আৰু এইফালৰ ভিউটো চাব পাৰে আৰু ইয়াৰ ফোনতে এতিয়া ভিডিঅ'টো বনাই আছোঁ মানে মই কেমেৰা কোৱালিটিটো কেনেকুৱা আহিছে কমেণ্ট কৰি জনাব গাইছ আৰু ব'লক তেনেহ'লে গৈ থাকোঁ চাই থাকক একদম ভিডিঅ'টোৰ সৈতে কণ্টিনিউ লাগি থাকক চাই ভাল পাব আৰু তো গাইছ আমাৰ যাত্ৰা আৰম্ভ এইফালে চাওক গৈ আছোঁ একদম লাহেকৈ আৰু এইফালে ভিউটো চাবই পাৰিছে একদম মানে এতিয়া পথাৰৰ ছিজন আৰু পথাৰকেইটা এতিয়াও আৰম্ভ হোৱা নাই মানুহে খেতিবোৰ তো মানে কঠীয়া চঠীয়া পেলালে আৰু তো লাহে হ'ব আৰু কেইদিন পিছত এইফালে মানে গোটেই সেউজীয়া হৈ থাকিব এতিয়াতো হৈছে বাৰু আৰু ধানৰ ছিজনততো জানে গমেই পায় কি মজা লাগে চাই তো গাইছ কভাৰ পোৱা নাই তো আহিছিলোঁ মানে তো এতিয়া বৰপথাৰ টাউনতে আছোঁ মানে পুলিচ ইয়াত বহিছে তো আমি সেইকাৰণে মানে স্কুটিটো ধুয়ে এফালে গৈছিলোঁ ৰেল ষ্টেচন সেইটো পাৰত তো এতিয়া আমি গৈ আছোঁ গাইছ ঘৰত গাইছ ৰাতিয়ে হ'ল মানে তো সেইকাৰণে আপোনালোকক ইমান দেখুওৱা নহ'ল আৰু কেমেৰা কোৱালিটিটো গমেই পায় একদম বেয়া হয় মোৰ তো সেইকাৰণে মই দেখুওৱা নাই আৰু গোটেই মানে অৱস্থা নাই আৰু মানে ইমান ডাঙৰ বৰপথাৰ গাইছ পোৱাই যোৱা নাই গাইছ এইটো কভাৰটো কি ক'ম মানে ইমান ডাঙৰ বৰপথাৰ গোটেই বৰপথাৰত যিমান দোকান মানে ভাল দোকান চব দোকানকেইটাতে খুজিছোঁ কিন্তু নাই বুলি কৈছে তো কিছুমানেতো কৈছে এইটো নতুন ফোন হয় বোলে তো মাত্ৰ ওলালে বোলে তো কি জানো গাইছ ইমান মানে চব দোকানকেইটাতে খুজিলোঁ মানে যিকেইটা আমাৰ বৰপথাৰৰ ডাঙৰ দোকান খুচি ষ্ট'ৰ তাৰপিছত বিনকা এইকেইটা অলপ ডাঙৰ তো সেইকেইটাত মানে গোটেই খুজিলোঁ নাই পোৱা তাৰপিছত সৰু মৰু যিমান দোকান চবকেইটাতে সুধিলোঁ নাই বোলে আৰু গাইছ পুলিচো আপোনালোকক দেখালোঁ বাৰু পুলিচো আছিলে গাইছ আমি খোজকাঢ়িয়ে গ'লোঁ মানে আমি অলপৰ কাৰণে মানে দেখা নাই মই দেখিছোঁ কাৰণে অলপ বাচিলোঁ নহ'লে পূৰা ফাইন হৈ গ'লে হয় আৰু তো ফাইন হ'লে মানে ওলাব নোৱাৰিলোঁ হয় ব'লক ঘৰত যাওঁ আৰু চাহ খাব লাগিব আৰু অৰ্জুনক পাৰ্টিও দিলে মানে ফোনটো লোৱাত একদম গাইছ পকৰি তাৰপিছত ৰসমলাই খোৱালে একদম মজা লাগিলে ক্ষীৰ মানে যিটো তো সেইটো আৰু পকৰি খোৱালে মজা লাগিলে তো গাইছ এতিয়া খাম চাহ তো ঘৰ আহি পালোঁ আৰু তো এইফালে আছে গাখীৰ চাহ আৰু এইফালে আছে মানে চানা ফাৰ্মত গৈ আছোঁ আৰু ছেকেণ্ড ভেকচিনটো মাৰিলোঁ গাইছ 2-3 দিন হ'ল আৰু ছেকেণ্ড ভেকচিনটো মৰা তো এতিয়া মানে পানী দিম সেইকাৰণে ড্ৰিংকাৰত পানী লৈ গৈ আছোঁ আৰু আজি মানে মই একদম ধুনীয়াকৈ চাৰিওফালে মোহাৰিলে চাব পাৰে এইফালে আৰু পানী খাব সিহঁতে উৎপাত কৰি আছে চাওক এইটো চাওক এইটো নিজৰ কামোৰে গাইছ চাওক পানী খাবৰ কাৰণে পানী লাগে চব পানী খাই আছে হাতত পানী লাগিছিলে তো এইকেইটাই খাই আছে চব দিব লাগিব এতিয়া আনিছোঁ দৰৱ দিম আৰু পানী দিম কেনেকৈ খাই আছে গাইছ চাওক না মজা লাগিছে হাতটো ভাল লাগে আৰু এতিয়া পানীটো দিম গাইছ সিহঁতি পানীৰ কাৰণে এনেকুৱা কৰি আছে আৰু মানে গধূলি হ'লে গাইছ এৰি দিওঁ মানে ইয়াত মোহাৰি লগাই কিনে মোহাৰি মানে কি আৰু এইটো আঁঠুৱা লগাই কিনে ইয়াত এৰি দিওঁ একদম খাই পেলালে একদম চাফা কৰিলে তো কালি মানত এইফালে লগাম একদম আৰু লাইট এটা মানে ভিতৰত নাই বাৰু নতুন কাৰ্টন আনি কিনে ইয়াত আকৌ দি দিম বৰ্ডিংটো বনাম মানে এইটো চাওক পানী খাবৰ কাৰণে এইটো চাওক ভাল লাগে গাইছ মৰম লাগে চাওক হাঁহ পোৱালিকেইটাক কেনেকুৱা মজা লাগে এনেকুৱা কৰি আছে পানী খাবৰ কাৰণে মানে পানী দিব গৈ আছে আৰু এতিয়া মানে 7-8টা বাজিলে তো ভাবিছোঁ এতিয়া দিম এইটো বৰ্তনটো দিম আৰু তো আধা লিটাৰ গাইছ বটলো অনা নাই নহ'লে গ্লাছ আনিলে বাৰু হৈ যায় গ্লাছত মানে একটা গ্লাছত ডাঙৰ গ্লাছত 1 পোৱা হয় কিন্তু এতিয়া নিদিওঁ গাইছ মানে আজি নিদিওঁ কালিৰ পৰাই দিম আকৌ এইফালে চাব পাৰে এইফালে চব দৰৱকেইটা আছে একদম ধুনীয়াকৈ লটকাই ৰাখিলোঁ আৰু এইফালে দানা আছে কালি 5 কেজি আনিলোঁ আৰু এইফালে অলপ দানা আছে তো দানা এতিয়া নালাগে এতিয়া মানে ৰাতি আকৌ এবাৰ আহিম ভাত খোৱাৰ আগত তো ভাত খোৱাৰ আগত দি যাম দানা আৰু বেছিকৈ তো গোটেই ৰাতিৰ কাৰণে হৈ যাব আৰু পানীটো একবাৰে লৈ আহিছোঁ বেছিকৈ দি দিম আৰু হৈ যাব গোটেই ৰাতিৰ কাৰণে আৰু মানে পানী বেছি দিলে সিহঁতি উৎপাত কৰি থাকে না মেইন কথা সেইটোৱে আৰু গোটেই তিতাই পেলাই মানে কুকুৰাকেইটাকো তিতাই পেলাই
আৰু এইফালে আছে পোৱালিকেইটা চাবই পাৰিছে একদম মজা গাইছ একদম চব পোৱালি ঠিকে আছে বাৰু খালি কেইটামান আগত যিকেইটা মৰ্টেলিটি অলপ হৈছে বাৰু আৰু 2-3টামান তো তেনেকৈ দিলোঁ এইফালে চাব পাৰে একদম পূৰা খাই আছে আৰু তো গাইছ পানীটো দি দিলোঁ এইফালে চাব পাৰে পূৰা খাই আছে আৰু গাইছ মানে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো মানে অলপ সৰুও হ'ল আকৌ তো ইমানে আছিল আজিৰ ভিডিঅ'টো মানে কালিৰ ভিডিঅ'টো অলপ ডাঙৰ কৰিব চেষ্টা কৰিম আৰু তো গাইছ ইমানে আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই থেংক ইউ ফৰ ৱাচিং